নমস্কাৰ বন্ধু বান্ধৱীসকল, মই লৈছোঁ আপোনালোকলৈ আসাম টেটৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আৰু এটা গুৰুত্বপূৰ্ণ খবৰ। বহুতে বহুত কথা কৈ আছে আসাম টেটক লৈ, যে আসাম টেটত LP কাৰণে ইমান লাগিব, UP কাৰণে ইমান লাগিব কোৱালিফিকেশ্যন। চ' সকলোবোৰ কথা ফাদিল হৈ গৈছে। চ' মই আপোনালোকক ক'ম যে কিটো আপোনালোকৰ থকাটো খুবেই প্ৰয়োজনীয়। যদি আপোনালোকে গম পোৱা নাই এতিয়ালৈকে যে লিগেলি আপোনালোকক কি কোৱালিফিকেশ্যন লাগিব LP পাছৰ কাৰণে, সকলো মই কৈ আছোঁ ভিডিঅ'টোত। চ' আপোনালোকে এই আৰ্টিকল যদি আকৌ পঢ়িবলৈ মন আছে, মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক আছে, আৰ্টিকলটো পঢ়ি চাব পাৰে আপুনি, সম্পূৰ্ণ শুদ্ধ হয়। আৰু আপোনালোকক মই কৈ আছোঁ আসাম টেটৰ কোৱালিফিকেশ্যনৰ বিষয়ে। আসাম টেট 2019 LP আৰু UP লেভেলৰ যিটো এক্সাম ডেট নটিফিকেশ্যন আৰু এপ্লিকেশ্যন ফৰ্ম, আপোনালোকে গম পাইছে চাগে এক্সাম হ'ব বুলি কৈছে আপোনালোকৰ ছেপ্টেম্বৰত। আৰু যদি আপুনি লোৱাৰ প্ৰাইমাৰী অৰ্থাৎ LP স্কুলৰ কাৰণে যদি আপোনালোকে টেট দিব বিচাৰে, তেতিয়াহ'লে আপুনি কোনো ধৰণৰ BEd DLEd বা তেনেকুৱা ধৰণৰ উচ্চ পৰ্যায়ৰ শিক্ষা আপুনি গ্ৰহণ নকৰিলেও হ'ব। আপোনাৰ যদি সামান্য যদি আপোনাৰ হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কোৱালিফিকেশ্যন আছে 50% সৈতে, তেতিয়াহ'লে আপুনি দিব পাৰিব এই LP লেভেলৰ যিটো টেট পৰীক্ষা আছে সেইটো। তাত আপোনালোকৰ কোনো ধৰণৰ BEd বা DLEd তেনেকুৱা ধৰণৰ নালাগে। এইটো আপোনালোকৰ ক্লিয়াৰ হৈ থাকক। যিসকলে LP পাছৰ কাৰণে দিম বুলি ভাবি আছে তেওঁলোকৰ কৈছোঁ যে আপোনালোক এতিয়াৰ পৰা পঢ়াৰ কাৰণে ষ্টাৰ্ট কৰি দিব পাৰে, কাৰণ আপোনালোকৰ যদি হায়াৰ ছেকেণ্ডেৰীত তেনেকুৱা কিবা মাৰ্কছ 50% ওপৰত আছে। চ' আপোনালোকে কোনো ধৰণৰ তাত দেৰি নকৰিব, এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ক। আৰু লগতে কৈ দিওঁ যে যিসকল অনুসূচিত জনজাতি আছে তেওঁলোকৰ কাৰণে হয়তো 45% যিটো পাৰ্চেণ্টেজ আছে সেইটো হ'লেই হৈ যাব, কিন্তু জেনেৰেলৰ কাৰণে 50% কম্পালচৰি। লগতে কৈছে কি আপোনালোকে দিব লাগিব 1000 টকা অনলাইন ফিজ। হয়, 1000 টকাকৈ যদি আপুনি জেনেৰেল হয় তেতিয়াহ'লে দিব লাগিব। আৰু OBC বা অন্য জনজাতিসকলৰ বাবে আপোনালোকে দিব লাগিব মাত্ৰ 750 টকা নে কিমান, সিমানটো আছে। নটিফিকেশ্যন আপোনালোকে চাই ল'ব পাৰে। চ' সেইটো আছিলে। আৰু যদি আপুনি UP লেভেলৰ কাৰণে আপাৰ প্ৰাইমেৰীৰ কাৰণে যদি আপুনি দিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ কোৱালিফিকেশ্যন থাকিব লাগিব 12 পাছ এডুকেশ্যন হ'ব লাগিব। লগতে আপোনালোকৰ DLEd বা তেনেকুৱা ধৰণৰ যিবিলাক আছে সেইবিলাকৰ কম্পালচৰি হ'ব লাগিব। চ' এইকেইটাই আছিলে। ভাল লাগিলে যদি ভিডিঅ'টো লাইক কৰিব আৰু বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব যে আসাম টেট যিসকলে দিব বিচাৰি আছে, কাৰণ বহুতৰ এইটোলৈ কনফিউজন হৈ আছে যে কোৱালিফিকেশ্যন কিমান লাগিব। ইভেন ময়ো কনফিউজন হৈ আছোঁ যে লাগিব নে নালাগে। চ' আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম, জয় হিন্দ।